মই লক্ষ্য হীৰা আজি আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি কৰিম ৰিপৰ্টিং মানে এয়া দেখিছে এই ফুলজোপা মই কিনি আনিছিলোঁ মোৰ যোৱাটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাইছিলে কিন্তু এয়া ফুলজোপাৰ পটটোৰ বাহিৰফালে দেখোন হিপাই ওলাইছে ইয়াৰ দ্বাৰা আমি বুজি পাইছোঁ যে ইয়াত থকা মাটিখিনিৰে ইয়াৰ যথেষ্ট নহয় ইয়াক মানে বাঢ়িবলৈ আৰু ঠাই লাগে গতিকে ইয়াক আমি ফটাফট কৰিব লাগিব ৰিপৰ্টিং তাৰ বাবে মই এটা ললোঁ ইয়াতকৈ ডাঙৰ সাইজৰ পট তাৰ বাবে মই এতিয়া এই পটটোৰ পৰা এই ফুলজোপা সাৱধানেৰে উলিয়াই ল'ব লাগিব ফালে এই পটটোৰ চাৰিওফালে লাহে লাহে অলপ হেঁচা দিব লাগিব আৰু ধুনীয়াকৈ টানি দিলে এয়া ফুলজোপা ওলাই গ'ল এয়া দেখিছে নহয় চাৰিওফালে হিপা বাঢ়িবলৈ তলত আৰু মাটিয়ে নেই বেচেৰা কেনেকৈ ধুনীয়া হ'ব ইয়াত প্ৰথমে পিন্ধি লওঁ মোৰ জোগাৰুৱালা হেণ্ড গ্ল'ভ আৰু তাৰ কাৰণে প্ৰথমে মই মাটি ৰেডি কৰিব লাগিব আৰু এই মাটিখিনিত মই দিছোঁ শুকান গোবৰ আৰু বালু আৰু সাধাৰণ মাটি অলপ ভালকৈ মিক্স কৰি গুড়া কৰাৰ পিছত এতিয়া আৰু বেছি একো নকৰোঁ চিধা মাটিখিনি ইয়াত ভৰাই দিম এই পটটোত এতিয়া মাটিখিনি ভৰোৱাৰ পিছত ধুনীয়াকৈ ইয়াক আৰু বেছি হিলোৱা হিলুই নকৰোঁ বেলেগ নকৰোঁ গছজোপা চিধা ইয়াক মাটি ভৰাই দিওঁ এতিয়া এই গছজোপা ৰিপৰ্ট কৰাৰ পিছত মই চিধা সূৰ্যৰ পোহৰত নথওঁ অলপ ঠাণ্ডা জেগাতে থ'ম ঘৰৰ ভিতৰতে আৰু মোৰ আগৰ ভিডিঅ'সমূহত আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিম যে মই ফুলজোপা বচাব পাৰিছোঁ নে নাই গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ